আপোনালোকৰ মাজলৈ উভতি আহিছোঁ এটি নতুন ভিডিঅ' লৈ তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি এটা আপোনালোক নতুন বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক কি হয়তো দেখিছে আপোনালোক কেনেদৰে কি হয় বাট মই দেখা নাই সেইবিলাক বস্তু কেনেদৰে কি হয় তো আপোনালোক যদি কোনোবাই নাজানে সেইবিলাক বস্তু তো আজি দেখা পাব তো দুৰ্গা পূজাই হওক বা ৰাসেই হওক আমি সকলোতে দেখিছোঁ মূৰ্তি মানে মূৰ্তিবোৰ বনোৱা কেনেকৈ হয় আৰু ইয়াৰ মূৰ্তিবোৰ যি মানে তাত যিবোৰ কাৰিকৰী দক্ষতা আছে সেই কাৰিকৰী দক্ষতাৰ পিছফালে আছে কোন তেওঁলোকক এবাৰ চাওকচোন তেওঁলোকে কিমান মেহনত কৰে কিমান পৰিশ্ৰম কৰে যাৰ ফলত আমি ইমান সুন্দৰ সুন্দৰ মূৰ্তি দেখিবলৈ পাওঁ তো এবাৰ তেওঁলোকৰ মানে সেই কৰ্মখিনি আমি আমাৰ চাওঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ বিচাৰিছোঁ তো চাই থাকক মোৰ লগত এই ভিডিঅ'টো তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো আগন্তুক ৰাস উৎসৱৰ কাৰণে বিভিন্ন ধৰণৰ মূৰ্তি অলৰেডি বনাই থকা হৈছে তো আমি সেইবিলাক মূৰ্তি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম সেইবিলাক মূৰ্তি কেনেদৰে বনোৱা হয় তো তাত কি প্ৰয়োজন তাত কিমান কাৰিকৰী দক্ষতাৰ প্ৰয়োজন হয় তো আমি সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো বলক মোৰ লগত ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ চি তো আমি এতিয়া ডাইৰেক্ট তালৈকে যাম য'ত এইবোৰ কাম কৰা অৰ্থাৎ মূৰ্তি বনোৱা কামবোৰ কৰা হয় য'ত তো এতিয়া তাত ডাইৰেক্ট আমি তালৈকে যাই আছোঁ তো বলক যাত্ৰা আজিৰ আৰম্ভ কৰোঁ ৰ'দৰো বেয়া পাৱাৰ হে ঠাণ্ডাৰ দিনত ৰ'দ যেন নালাগে বেয়া পাৱাৰ তো আমি এতিয়া আহি পালোঁ অজন্তা শিল্পকলা ইয়াত আহি পালোঁ অজন্তা শিল্পকলা তো ইয়াত মানে ভিতৰৰ ফালে এনেকুৱা এটা পৰিৱেশ ইয়াত কাম চলি আছে এতিয়াও ভিতৰৰ ফালে দেখাই আছোঁ আপোনালোকক এয়া চাওক দাদাহঁতে এতিয়াও পূৰা একদম কাম কৰি আছে ৰাসৰ কাৰণে ৰাসৰ মূৰ্তিবোৰৰ কাৰণে প্ৰস্তুতি চলি আছে এতিয়াও তেওঁলোকৰ কিমান কষ্ট তেওঁলোকৰ কিমান শ্ৰম প্ৰয়োজন হয় ইয়াত আপোনালোকে দেখিছে তেওঁলোকৰ কেনেদৰে হাতৰ বিদ্যাৰ দ্বাৰা এইবোৰ কাম কৰে যিবোৰ কাম আমাৰ দৰে সাধাৰণ মানুহৰ কাৰণে মানে চাওঁহে আমি বাট ইয়াৰ পিছফালে কিমানখিনি কষ্ট থাকে আমি সেইখিনি নাজানো তো সেইখিনি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে বিভিন্ন ধৰণৰ মূৰ্তি বনাই থকা হৈছে ইয়াত মূৰ্তি বনোৱাৰ কাৰণে যিবোৰ লাগতিয়াল বস্তু অৰ্থাৎ খেয়াৰ বা তেনেকুৱা কিবা কিবি ফ্ৰেম তেনেকুৱা যিবোৰ লাগতিয়াল বস্তু সকলোবোৰ আছে ইয়াত তো এনেদৰে ইয়াত এনেকৈ বনাই থকা হৈছে মূৰ্তিবোৰ খুৰাহঁত আছে দাদা আছে এনেদৰে কামবোৰ চলি আছে ইয়াত এতিয়াও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ যিমানবোৰ কষ্ট হয় সেইবোৰ দেখাবলৈ ইয়াত চেষ্টা কৰিছোঁ আপোনালোকক ইয়াত মাটিবোৰ প্ৰথমে মাৰি লোৱা হয় তাৰপিছত যিকোনো আকৃতিৰে সকলোবোৰ বস্তু বনোৱা হয় ইয়াৰ মূলতে মানে যিবোৰ আকৃতি দিয়া হয় তাৰ মূলতে আছে এই মাটিখিনি আপোনালোকে দেখিছে কেনেদৰে মানে মাৰা হৈছে গোটেইখিনি মাটিয়ে
মূৰ্তি মানে তৈয়াৰ কৰোঁতে আপোনালোকৰ কিমানখিনি মানে পৰিশ্ৰম বা কি কৰিব লগা হয় ইয়াত আমাৰ পৰম্পৰা আমি এইটো ব্যৱহাৰ কৰোঁ আমাৰ কৰ্মগত এইটোৱে গতিকে বৰ্তমান আমাৰ চব বস্তুৱেই লাগে খেৰৰ পায় বাঁহৰ পায় কাঠ চুতলি গজাল আদি সকলো বস্তুৱেই লাগে প্ৰথমতে আমি খেৰৰ হেৰিটো কৰি লওঁ চুতলি দি মাৰি পেলাই তাৰপিছত লাহে লাহে ড্ৰয়িংটো কৰোঁ ড্ৰয়িংটো কৰাৰ লগে লগে আমাৰ ফিটিং কৰা হয় ফ্ৰেমটো বনাই লোৱা হয় প্ৰথমতে কাঠৰ ফ্ৰেমটো বনাওঁ হয় কাঠৰ ফ্ৰেম বনাই পেলাই তাৰপিছত বাঁহৰ টাকচাৰ কৰি পেলাই মানে এটা ধৰক এটা মূৰ্তি এটা মানে এনেকুৱা এটা মূৰ্তি এটা মানে তৈয়াৰ কৰোঁতে কিমানমান টাইম লাগে এনে মানে সাধাৰণতে মূৰ্তি এটা একদিনত নহয় নহ'লে মানে শুকাব লাগিব নহয় একলগতে কামটো নহয় হয় মানে আপোনালোকে এতিয়া ৰাসৰ মূৰ্তিবোৰ বনাই আছে তো এতিয়া এইবোৰ যিবিলাক আপোনালোকে মূৰ্তি বনাই আছে এইবোৰ কাম কিমান সময়ৰ ভিতৰত মানে হ'ব শেষ হ'ব পূৰ্ণিমা দিনত দিবই লাগিব পূৰ্ণিমাৰ দিনা দিবই লাগিব হয় আজি 15 দিন হ'ল মোটামুটি এইখিনি হয় সেইকেইটা মূৰ্তি তো কষ্ট বহুত হয় কষ্টটো হ'বই স্বাভাৱিক কথা মাটি লৰা কথা ঠাণ্ডাৰ দিন তাতে দিনে ৰাতি মাটি লগা যায় হয় তো আপোনালোকে শুনিলে খুৰাৰ মুখেৰে কিমানখিনি মানে কষ্ট হয় ইয়াত আমি কষ্টৰ সীমা নাই হয় তো কষ্টৰ সীমা নাই মানে আমি দেখাহে পাওঁ মূৰ্তিবিলাক কিমান মানে কেনেদৰে আমি কিমান সুন্দৰ মানে মূৰ্তিবোৰ দেখা পাওঁ বাট তাৰ মানে কেনেদৰে বনোৱা হয় বাৰু আমি সজোৱা মূৰ্তি দেখা পাওঁ ভিতৰত যে কি আছে সেইটোতো গম নাপায় হয় তো আজি আপোনালোক খুৰাই ক'লে আপোনালোকৰ সন্মুখতে ক'লে খুৰাই কিমানখিনি মানে কষ্ট হয় এটা মূৰ্তি তৈয়াৰ কৰোঁতে ভাবকচোন আৰু তেনেদৰে কিমান ইয়াত দেখিছে আপোনালোকে কিমান মূৰ্তি আছে এনেদৰে বনাই আছে আপোনালোকে দেখিছে এনেদৰে কিমান এটা মূৰ্তি তৈয়াৰ কৰোঁতেই ইমান কষ্ট হয় আৰু ইয়াত খুৰাহঁতে কিমান কেইটা মূৰ্তি বনায় আৰু এনেদৰে আপোনালোকৰ কাম চলি থাকিব যিকোনো বৰ্তমান লাখলৈকে আছে হয় লাখৰ পিছততো কাম নহয় তাৰপিছত আকৌ পূজালৈ ৱেইট কৰিব লাগে হয় ইনকাম মানে খাই আছোঁ আৰু মানে হেৰি কৰিব পৰা নাই একো কৰিব পৰা নাই আৰু মানে হাতৰ বিদ্যা যিহেতু আছে নিজে কাম কৰি পেলাই খাই অসুবিধা হোৱা নাই চলি আছে ঠিক মানে আপোনালোকৰ এইটো মানে আগৰ পৰাই পৰম্পৰা তো এওঁলোকে নিজৰ পৰম্পৰাবোৰ ৰক্ষা কৰি চলিছে আৰু কিমান কি ইনকাম কৰিছে বা কিমান হৈছে সেইটোৰ ওপৰত গুৰুত্ব নাই তথাপি নিজৰ যিটো পৰম্পৰা পূৰ্বজৰ পৰম্পৰা সেইটো তেওঁলোকে এতিয়াও ৰক্ষা কৰি চলিছে তো তেওঁলোকক আমি এনেকৈ দেখি ভাল লাগিছে তেওঁলোকে আজিও আমাৰ এই কলা সংস্কৃতিবোৰ জীয়াই ৰাখিছে আমাৰ মাজত এনেদৰে আপোনালোকে দেখিছে কিমানবোৰ কষ্ট হয় ইমান সহজ নহয় এইবোৰ কৰা আপোনাৰ নামটো কি খুৰা নাম নন্দপাল কৃষ্ণপাল আছে হয় কৃষ্ণপাল ইয়াৰ ফেমাছ আছিল হয় তো আজি আপোনালোক প্ৰত্যেকটো ৰাখিব লাগিব হয় তো খুৰা মানে আপোনাৰ দোকানখনৰ মানে মেইন এড্ৰেছটো এবাৰ কৈ দিব যাতে ক'ৰবাত দৰকাৰ হ'লে মূৰ্তি বা আমাৰ অজন্তা শিল্পালয় ৰঙিয়া ষ্টেচন ৰোড 2 নম্বৰ ৱাৰ্ড হয় ইয়াত সকলো ধৰণৰ প্ৰতিমা পোৱা যায় বনোৱা যায় হয় খুৰাৰ মুখেৰে শুনিলে আপোনালোকে ইয়াত কিমানখিনি কি হয় বা ইয়াত এইখন কোনখিনিত আছে তো কাৰোবাক যদি দৰকাৰ হয় মানে মূৰ্তি বা তেনেকুৱা কিবা দৰকাৰ হয় মানে কিবা পূজা বা কিবা দৰকাৰ হয় তো আপোনালোকে ইয়াত আহিব পাৰে তো ভাল লাগিল আজি আপোনালোকক এনেকৈ দেখি আমি এওঁলোকক ইয়াৰ পৰাই মানে প্ৰণাম কৰিছোঁ কাৰণ এওঁলোকৰ যিখিনি মানে হাতৰ কলা আছে সেইখিনি কলা কৰা সম্ভৱ নহয় এওঁলোকৰ এই পৰম্পৰা আগৰ পৰাই কৰি আহিছে এইবোৰ কাম তো এনেদৰে মানে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে তো ভাল লাগিছে এনেদৰে দেখি আজি তেওঁলোকক কাৰণ আমাৰ যিখিনি মানে আমাৰ সমাজৰ যিখিনি বিদ্যা বা আমাৰ অসমে হওক বা ভাৰতৰে হওক যিখিনি সংস্কৃতি আছে হিন্দু সমাজৰ গোটেইখিনি মানে আজি ভাৰতবৰ্ষৰ পৰা মানে গোটেই বিশ্বতে যিখিনি মানে দেখাবলৈ চেষ্টা কৰে এওঁলোকৰ মানে জৰিয়তে আমাৰ সংস্কৃতিখিনি দেখাবলৈ চেষ্টা কৰা হৈছে তো আপোনালোক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ খুৰাহঁতৰ মানে কিখিনি কষ্ট পায় এওঁলোকৰ যিখিনি মানে হাতৰ বিদ্যা আছে বা এওঁলোকৰ যিখিনি শ্ৰম আছে সেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু এইটো ভিডিঅ' ইয়াতে শেষ কৰিবলৈ লৈছোঁ আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আকৌ এবাৰ তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল পায় আপোনালোকৰ সঁহাৰি পাম বুলি আশা থাকিল আজিলৈ এৰিলোঁ জয় আই অসম বাই বাই